নমস্কাৰ মোৰ নাম ঋতুৰাজ বৰা গোলাঘাট ৱেষ্ট ICDS প্ৰজেক্টৰ বোকাখাটৰ মই ব্লক কোঅৰ্ডিনেটৰ আজি এই ভিডিঅ'টোৰ যোগেদি সকলোকে দেখুৱাব খুজিছো কেনেকৈ আমি পোষণ ট্ৰেকাৰত এডোলেসেন্ট গাৰ্ল আৰু এডোলেসেন্ট বয় আমি পঞ্জীয়ন কৰিব পাৰো এডোলেসেন্ট গাৰ্ল আৰু এডোলেসেন্ট বয় আমাৰ এজ গ্ৰুপ 11 ৰ পৰা 19 বছৰৰ ভিতৰত যিখিনি শিশু আছে তেওঁলোকক আমি পোষণ ট্ৰেকাৰত আমি নামসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব কিদৰে কৰিব পাৰি আমি চাওঁচোন আহক প্ৰথমে আমি পোষণ ট্ৰেকাৰত ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আৰু এমপিনটো সকলোৱে দিব তাৰ পিছত লগইন কৰিব লগইন কৰাৰ পিছত সকলোৱে ইয়াত এডোলেসেন্ট গাৰ্লছ সকলোৱে দেখিছে এডোলেসেন্ট বয়জ দুটা মডেল আমি দেখা পাইছো আমি প্ৰথমতে এডোলেসেন্ট গাৰ্লছত এবাৰ ক্লিক কৰো ক্লিক কৰাৰ পিছত এড বেনিফিচিয়াৰী এবাৰ যাব যোৱাৰ পিছত আপোনাৰ নেম অফ দা বেনিফিচিয়াৰী নাম দিব তাৰ পিছত আধাৰ নাম্বাৰ আৰু হেল্থ আইডিটো অপচনেল হয় ডেট অফ বাৰ্থটো দিব তাৰ পিছত দেউতাকৰ নাম আৰু মাকৰ নাম দিব তাৰ পিছত ঘৰৰ কোনোবা এজনৰ ফোন নাম্বাৰ দিব তাৰ পিছত সাবমিট বুটামত এবাৰ ক্লিক কৰিব এনেকৈ আমি এডোলেসেন্ট গাৰ্ল আমি পঞ্জীয়ন কৰিব পাৰিম তেনেদৰে আমি এনেকুৱা প্ৰচেছতে আমি এডোলেসেন্ট বয়সো আমি পঞ্জীয়ন কৰিব পাৰো কিদৰে কৰিব পাৰি মই সকলোকে দেখাম ইয়াত এবাৰ ক্লিক কৰিব এডোলেসেন্ট বয়সত এবাৰ ক্লিক কৰাৰ পিছত এড বেনিফিচিয়াৰী আহিব এড বেনিফিচিয়াৰী নেম অফ দা বেনিফিচিয়াৰী আপোনাৰ বেনিফিচিয়াৰী নাম দিব আধাৰ নাম্বাৰটো দিব হেল্থ আইডি অপচনেল হয় ডেট অফ বাৰ্থ দিব তাৰ পিছত দেউতাকৰ নাম আৰু মাকৰ নাম দিব আৰু ঘৰৰ কোনবাৰ ইয়াত ফোন নাম্বাৰ দিব মাক বা দেউতাক বা বেনিফিচিয়াৰী গৰাকী ফোন নাম্বাৰ দিব দিয়াৰ পিছত সকলোৱে সাবমিট কৰিব সাবমিট কৰাৰ পিছত এডোলেসেন্ট বয় আপোনালোকে এনেকৈ পঞ্জীয়ন কৰিব পাৰিব সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছো